এনেকৈ ব্ৰিজটো মাজৰ পৰা দাঙি দিয়া চিষ্টেম বনাইছে। আজি যোৱা নহ'ব, বেলেগ দিনাখন আহিলে ভালকে দেখাই দিম। 2 দিনৰ মূৰত আমাৰ গাড়ীখন ফাইনেলি লোড হ'ল আৰু ইয়াত চালান পাই গ'লো মিজোৰাম আইজলৰ মাল। 3 দিনৰ মূৰত হোটেলত ভাত খালো, পুৰা বেলতা দিছো, চব চাফা। হাই গাইজ, মই আপোনালোকৰ ৰাভাদা, মোৰ ৰাভাদা ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এতিয়া বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং ফ্ৰম কলকাতা। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাব মই কলকাতা আহিছোঁ। কালি আমাৰ গাড়ীখনৰ আধাহে মাল খালী হ'ল, বাকী মাল আধা আৰু আছে, আজি খালী হ'ব। এইটো গুদামত, আমি বেলেগ এটা গুদামত আহিছোঁ। তাৰ পৰা এতিয়া শুই উঠোঁ, মানে উঠিলোঁ, ব্ৰাছটো কৰি আহোঁ। আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'বলৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, গম পাব। ইয়াতে আছোঁ আমি যোৱাকালি ৰাতিৰ পৰা, আৰু এইখনে আমাৰ বসন্তীখন খালী হোৱা নাই আৰু আধা মাল আছে। এতিয়া মই ব্ৰাছ কৰিব গৈ আছোঁ আৰু ইয়াৰ পানীবিলাক কিবা নিমখ নিমখ লাগে। পানীৰ আইৰণ চাওক গাইছ, একদম লাল লাল হৈ গৈছে। আৰু এতিয়া মই ব্ৰাছ কৰি কৰি গুদামৰ এইটো চাইডে আহি গ'লোঁ। এইটো বাৰু নতুন গুদাম। এইবিলাক গুদামবিলাক চাওক, এইবিলাক একদম পুৰাণা পুৰাণা গুদাম। এইবিলাক চব ইংৰাজৰ দিনৰে গুদাম। আপোনালোকক নকলেও হ'ব চাগে, যেতিয়া ইংৰাজে ভাৰতখন স্বাধীন কৰি আছিল তেতিয়া কলকাতাৰ ৰাজধানী আছিল ন, সেইটো দিনৰে গুদাম এইবিলাক। আৰু এইটো ফ্লাইঅভাৰেদি মেট্ৰ' ৰেল যায়। শুনিলোঁ আগত এখন ব্ৰিজ আছে বোলে, নদীদি যদি ডাঙৰ ডাঙৰ জাহাজ পাৰ হয় তেতিয়াহ'লে ব্ৰিজখনে মাজতে দাঙি কেনে জাহাজখনক যাব দিয়ে বোলে। ফটো এখন দি দিছোঁ, এয়া চাওক। ওই ব্ৰিজ গৈ চাব যাই আছোঁ মই, আপোনালোকক দেখুৱাম ভালকে। আৰু এই টেক্সি গাড়ী যে দেখিছা, এইবিলাক কলকাতাৰ হিৰো হয়। আচ্ছা, हमको सिखा रिया है। ইয়াত আহি কেনে মই এটা কথাই লক্ষ্য কৰি আছোঁ, গোটাই ভাৰতৰ পুৰাণা পুৰাণা গাড়ীকেইটা চব ইয়াতে আহি কেনে জমা হৈছে নেকি। আৰু এইখন গাড়ী চাওক, কিমান যে পুৰাণা দিনৰ গাড়ী হ'ব এইখন। আৰু ইয়াৰ চিটি বাছবিলাকতো ক'বাই নালাগে, একদম দেখাতে কিবা হেন লাগে। অলপ দূৰ আহি দেখিলোঁ মাকৈ এনেকৈ ৰাস্তাতে পুৰি কিনে বিকি আছে। মই কিন্তু খাই বহুত ভাল পাওঁ দেই এনেকৈ মাকৈ পুৰা, তাৰ কাৰণে লৈ ল'লোঁ এটা। কোনে কোনে ভাল পোৱা ক'বচোন। আৰু বেছি দূৰ নাই আৰু গাইছ, পামেই আৰু। এতিয়া মই মাকৈ খাই খাই গৈ আছোঁ, এই অলপ আগত আছে, তাতে গৈ কিনে দেখুৱাই আছোঁ ভালকৈ বলক। এইটোৱে ব্ৰিজটো হয় যোনটো মই আপোনালোকক কৈ আছিলোঁ। ইয়াৰ হাইটটো বহুত কম, সিফালে যদি ডাঙৰ ডাঙৰ জাহাজ যাব লগা হয় তেতিয়াহ'লে ব্ৰিজৰ ওপৰত লাগি যাব ন জাহাজবিলাক, তাৰ কাৰণে ইঞ্জিনিয়াৰবিলাকে এনেকৈ ব্ৰিজটো মাজৰ পৰা দাঙি দিয়া চিষ্টেম বনাইছে। এইটো বাৰু মই কৰা ভিডিঅ' নহয়, যদি নিজে দেখা পালোঁ হয় আৰু বেছি ভাল লাগিল হয়। এতিয়া মই ব্ৰিজৰ ঠিক মাজৰ পইণ্টত আছোঁ, আৰু এয়া চাওক কেনেকৈ লৰি আছে ব্ৰিজটো, ভয়ে লাগে। আৰু এইপিনে চাওক, এইপিনে এখন আৰু এইফালে দুখনমান টিকলু টিকলু জাহাজ কেইটামান আছে। এতিয়া বলক মই আপোনালোকক আৰু এখন ব্ৰিজ দেখুৱাব লৈ যাওঁ। সিটো ব্ৰিজ আৰু ইয়াতকৈ বহুত বেলেগ। এনেকৈ মই 3 কিলোমিটাৰমান খোজকাঢ়ি ফাইনেলি আহি পালোঁ ইয়াতে। আৰু এইটো ব্ৰিজ দি ডাঙৰ গাড়ী যাব নিদিয়ে, এয়া চাওক লোহাৰ গেট দি থৈছে, কিবাকৈ সৰু গাড়ী পাছ হৈ যায়। এতিয়া মই আছোঁ ব্ৰিজৰ ওপৰত, এইখনে ব্ৰিজ। এইটো ব্ৰিজ দিও যদি জাহাজ যাব লগা হয় তেতিয়াহ'লে ব্ৰিজটো এনেকৈ মাজৰ পৰা ঘূৰাই দিয়ে আৰু ডাঙৰ ডাঙৰ জাহাজবিলাক ইপিনেদি পাৰ হৈ যায়। এই দুখন ব্ৰিজ খিদিৰপুৰ এৰিয়াতে আছে। আমি যিহেতু এইখিনি এৰিয়াতে আছোঁ, আমাৰ গাড়ীখনো খালী হোৱা নাই। গোটেই দিনটো গাড়ীত থাকি এনেও আমনি লাগি যাব, তাৰ কাৰণে এনে অলপ ওলাই আহিলোঁ। এতিয়া বলক মই আপোনালোকক আৰু এখন ব্ৰিজত লৈ যাম, ব্ৰিজখন দেখাত এনেকুৱা লাগে। এতিয়া মই খোজকাঢ়ি কাঢ়ি সিটো ব্ৰিজটোকে চাব গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম কিমান পাৰোঁ। এনেকৈ বহুত দূৰ খোজকাঢ়ি আছোঁ। এতিয়া মই যোনটো ব্ৰিজটো চাব গৈ আছোঁ এইটো ৰাস্তাৰে যাব লাগিব। আহি গ'লোঁ মই এইটো ৰাস্তাৰ ওপৰত, আৰু এতিয়া অকলে পাগল কুত্তাৰ নিচিনাকৈ খোজকাঢ়ি গৈ আছোঁ। এইটো ব্ৰিজটো যে দেখি আছা, এতিয়া মই তাৰলৈকে খোজকাঢ়ি যাব লাগিব। আৰু মোৰ অৱস্থা চাওঁ, একদম চেৰা বেৰা হৈ গৈছে। ফাইনেলি গাইছ 9 কিলোমিটাৰমান খোজকাঢ়াৰ পিছত আহি গ'লোঁ মই এইটো ব্ৰিজত। এইটোৰ ভিউৰ কাৰণে মই ইমান দূৰ খোজকাঢ়ি আহিলোঁ। একদম টপত ৱেলকাম বুলি লিখা আছে, আৰু এইখন হুগলী নদীৰ ওপৰত বনোৱা 2 নম্বৰখন ব্ৰিজ। ইয়াৰ নামটো হ'ল বিদ্যাসাগৰ সেতু। আৰু প্ৰথমখন ব্ৰিজটোতো জানাই, হাওৰা ব্ৰিজ। আজি যোৱা নহ'ব, বেলেগ দিনাখন আহিলে ভালকৈ দেখাই দিম। মই বৰ্তমান ব্ৰিজৰ একদম মাজত আহি পালোঁ। এতিয়া মই এইপিনে আগত নাযাওঁ আৰু ইয়াৰ পৰা এতিয়া বহুত দূৰ খোজ কাঢ়িব লাগিব মোক। আৰু এতিয়া মোৰ পকেটত চাওক, এতিয়া লগতে ব্ৰাছ লৈ ঘূৰি আছোঁ, মানে ৰাতিপুৱা ব্ৰাছ কৰিয়ে ওলাই আহিছিলোঁ না। ক'ৰ মানুহ ক'ত আহি পালোঁ মই। এতিয়া ইয়াতে দুটামান ফটো উঠোঁ, তাৰপিছত ইয়াৰ পৰা আৰু যাব লাগিব তাৰলৈকে খোজকাঢ়ি। আৰু এই মাজৰ ব্ৰেকেটগিলা যে দেখি আছা, সিদিও এটা ৰাস্তা আছে, VIP গাড়ীবিলাক এইটো দিয়ে পাৰ হৈ যায়। আমাৰ যেনেকৈ অসমত মামা আৰু ৱেষ্ট বেংগলত হ'ল দিদি, তাহাঁতে আহিলে এদি মাজেদি একো জাম নোপোৱাকৈ পাৰ হৈ যায়। এতিয়া আৰু মই ইয়াতে দেৰি কৰি নাথাকোঁ, যাওঁ, বহুত দূৰ যাব লাগিব মোক এতিয়াও, আৰু বহুত ভোক লাগছে। ফুটপাথৰ হোটেলৰ এখনত আহি পৰঠা এটা অৰ্ডাৰ দিলোঁ, গৰম গৰম। আৰু ইয়াতে পৰঠাবিলাক কিবা কিলো চিষ্টেমতে বিকে, লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ। এনেকৈ খোজকাঢ়ি কাঢ়ি বহুত দূৰ অহাৰ পিছত আহি পালোঁ গাড়ীত ফাইনেলি গাইছ। এতিয়া ভিনিবা ভাত বনাইছেনে নাই
যদি বনাইছে খাই দেই কেনে টোপনি মাৰো মজাকে বনাই থৈ দিছে এতিয়া ভাত খাই আছো খাই দেই কেনে টোপনি মাৰো The next morning. গুড মৰ্নিং গাইছ এতিয়া হৈছে ৰাতিপুৱাৰ 4টা আৰু আমি এতিয়া খালী হোৱা জাগাৰ পৰা লোড কৰিব জাগালৈ যাব ওলাইছো উপায় নাই ৰাতিপুৱা পুৱা ঠাণ্ডা লাগিলেও কম্বল উৰি কেনে গৈ আছো চিটিৰ মাজেৰে কোনটো ৰাস্তাৰে গৈ আছো ধৰিবই পৰা নাই প্ৰথমবাৰ আহিছো না আৰু এই ৰাস্তাৰ মাজেদি ট্ৰেইনৰ ৰাস্তা নাই যে দেখি আছা এইটো ৰাস্তা দি আগতে ট্ৰাম চলিছিল এনেকে দেখাই আছো এতিয়া বাৰু আগৰ নিচিনাকে নচলে বহুত গাড়ী হৈ গ'ল না হ'লেও চাগে কোনোবা চাইডত চলে নেকি এতিয়া আপোনালোকে আমাৰ মৰ্ণিং জাৰ্ণিটোৰ মজা লওক আমি এতিয়া আহি পালোঁ আমাৰ গাড়ীখন লোড হোৱা জেগাত আৰু কোম্পানীটোৰ নাম ড্ৰিম বেগ প্ৰাইভেট লিমিটেড আহিয়ে গেট পাছ পাই গ'লোঁ এতিয়া গাড়ীখন কেতিয়া লোড হয় এইটোৱে ডাঙৰ কথা এখন ক'ত দিব লাগিব চিকিউৰিটি তাৰপিছত 5 নম্বৰ এইয়া দুখন গাড়ী লাগি আছে আৰু ইপিনে দুটা খাৰা হৈ আছে আমাৰ বসন্তীখন মানে 5 নম্বৰতে লোড হ'ব এতিয়া গাইছ মই একদম গাড়ীৰ ওপৰত আছোঁ এইটো চাওক ইয়াতে আমাৰ গাড়ীখন আধা লোড হ'ল আৰু আধা মাল আগত লোড হ'ব এতিয়া গেট পাছটো দিলে ইয়াৰ পৰা আমি ওলাই যাম আৰু এটা গুদামত লোড কৰিবা 2 দিনৰ মূৰত আমাৰ গাড়ীখন ফাইনেলি লোড হ'ল আৰু ইয়াৰ চালান পাই গ'লোঁ মিজোৰাম আইজলৰ মাল আৰু এতিয়া ইয়াতে দেৰি কৰি নাথাকোঁ শুনা পাই আছোঁ বোলে বাংলাদেশে বোলে 4 দিনতে বোলে কলকাতা দখল কৰি ল'ব তো ইয়াৰ পৰা ফটাফট আমি যাওঁ গাড়ী ষ্টাৰ্ট দে এতিয়া ফাইনেলি যাব ওলালোঁ ইয়াৰ পৰা আৰু এখন গাড়ী আছে আমাৰে কোম্পানী গাড়ী ইও যাব লগত ওলাই আহিলোঁ আমি তাৰ পৰা আৰু আমি বৰ্তমান দিল্লী যোৱা ৰাস্তা দি গৈ আছোঁ এতিয়া আমি আহি পালোঁ এখন পেট্ৰল পাম্পত ইয়াতে এতিয়া তেলটো ঢালি লওঁ তাৰপিছত আমি গুৱাহাটীলৈ যাই থাকিম গৈ আছোঁ আমি এনেকৈ গোটেই দিনটো লোড কৰোঁতে গ'ল আৰু কিবা কিবি কৰিলোঁ বহুত ভাগৰ লাগি আছে এতিয়া মই টোপনি মাৰোঁ ভিডিঅ'টো অহাকালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম The next morning. মৰ্নিং গাইজ আপোনালোকে গম পালে যোৱাকালি আমাৰ গাড়ীখন লোড হ'ল আৰু আমি এতিয়া গুৱাহাটী ৰিটাৰ্ণ হৈ আছোঁ এতিয়া আমি বৰ্তমান পালোঁ জাগাখিনিৰ নাম মুৰাৰাই আৰু ইয়াৰ আগত তাতে ট্ৰাফিক পইণ্টত জাম লাগছে জাংগীপুৰ নাম বোলে এই জেগাখিনিৰ নাম যি নহওক আমি বৰ্তমান জামত ফাঁচি আছোঁ এই অলপ আগত ট্ৰাফিক পইণ্টটো আছে এনেই ঠাণ্ডা কি ৰকম মজা কিমান মজা এতিয়া টাইম হৈ গ'ল 9:30 আৰু এতিয়া কুঁৱলী এৰাই নাই পুৰা ঠাণ্ডা আমি একদম কম্বল উৰি জেকেট লগাই কম্বল উৰি যাই আছোঁ তথাপিও মানে ঠাণ্ডা লগত টক্কৰ দিলা নাপায়েই আছোঁ আৰু এইখন গাড়ী চাওক পিছফালে ট্ৰাফিক এণ্ড মানি চলুন বুলি লিখা আছে তাৰপিছত কি গা ঢালত দিছে চা कैसे लोग रहते हैं यार यहाँ पर গাইছ আমি বৰ্তমান আহি বোলো গাজল আৰু ইয়াতে আমি ৰখিলোঁ আহি কেনে মজাকৈ এতিয়া আমি ইয়াতে ভাত খাম মা অন্নপূৰ্ণিমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট এতিয়া আমি তাতে ভাত খাব যাম বোলো আমাৰ ভাত অৰ্ডাৰ দিয়া হৈ গ'ল এতিয়া আহিলে খাব বাকী খালি এয়া চাওক মস্ত ডাঙৰ থালিখনত কিবা আনি দিলা ইত্যাদি এইতিয়া আমাৰ মেইন মাল খাচী মাংস খাৱাটো নেদেখুৱাওঁ দে বেয়া নাপাবি ইমান দিনৰ মূৰত হোটেলত ভাত খালেও পুৰা বেলতা দিছোঁ চব চাফা আমাৰ খাৱা দাৱা হৈ গ'ল এতিয়া আমি অলপ আগত যাম এনে খানা কি ৰকম আছিল খানা ঠিকেই আছে চলে
এইটা কি মালে ওই আমাকে ভরতে করে গেলে কিমানত যায় আছা 50 এই মোটামুটি নহ'লে 60 মানত যায় আছে বা ইমান স্পীড যায় যোৱা ভিডিঅ'ত আপোনালোকক তিনবাৰ ভাত খোৱা দেখালো আৰু এইটো ভিডিঅ'ত তিনবাৰ গুড মৰ্ণিং ক'লো মানে 3 দিনৰ ভিডিঅ' অলপকৈ একেবাৰে দি দিছোঁ বাকী এইবিলাক এতিয়া বাদ দিয়ক বৰ্তমান আমি ৰায়গঞ্জ বাইপাছ পালোঁ এতিয়া কিমান দূৰ পাওঁ শিলিগুৰিলৈকে গৈ থাকোঁ আপোনালোকে ভিডিঅ'টোক চাই কেনেকুৱা বোলে কমেণ্টত জনাব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম অহাকালি নেক্সট ব্লগটো শিলিগুৰিৰ পৰা আমাৰ ঘৰলৈকে যোৱা বনাম তো আজিলৈ বাই বাই